কৰি থকা হৈছে। গতিকে অহা 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে আপোনালোকৰ উত্তৰাধিকাৰীৰ নাম আপুনি কি চাব ডাক্তৰহে চাব অকণমান আঁতৰলৈ গৈছে মাস্ক চাক্স পিন্ধা নাই একদম মুখত লগাইছো দুটাকে ভেকচিন লৈছো কিডাল হ'ব দুটা ভেকচিন লৈছো এই বুঢ়া মানুহ দেখা নাই আপোনাৰ মতে হ'ব বা একো নহয় আজিকালি একো নহয় গাড়ী চাই কি কৰিলে গাড়ী এখন চাইছে একো হোৱা নাই আপুনি একো নহয় ঠিক হৈ যাব ভাল হ'ব একো নহয় গাড়ী মানে এখন গাড়ী মানুহ কোন এখন হে চৰকাৰী কিবা গাড়ী ভাইটি তুমি গাড়ী আছে তোমাৰ গাড়ী আছে গাড়ী নাই কিনিম আৰু গাড়ী কিনিম মানে বাদ দিয়া এতিয়া কি বাইক আনিছা নি বাইক 2 এদিনত লৈ আছো কি হ'ল কিনিব অদ্ভুত মানুহে কি হৈছে নামটি চাৰিআলিলৈ যাবলৈ বুলি আহিছিলো দোকানলৈ গলো এইখিনিতে বোলো ৰ তাৰ পাছত কি হ'ল গমেই নাপাওঁ ন এইজনে ধৰি পেলাই হস্পিটেললৈ নিবলৈ তুমি ধৈৰ্য তুমি দেখা লোৱা কি ক'লে গ'ল বুলিছে তুমিও এটা লয়হে বাপেৰটো এই অৱস্থা মাটি পাই লোক মানুহটোক ঠিক আজিকালি ল'ৰাটো মানে মাথা খাই দিব দেই আজিকালি ল'ৰা কি আশা কৰি পাতি বুজিছো মই সেইটো কামতে কৰি বুজিছো মাটি বাৰী কিনি ঠিক কৰি অলপ লোনটো কেনেকৈ পাম সেইবোৰ বাদ লোনটো নাপালে ব্যৱসায়টো কেনেকৈ সেইবোৰ বাদ যায় বুঢ়াক হস্পিটেললৈ দিয়াৰ ব্যৱস্থা এটা কৰা সেইটোৱে কৰিম আপোনালোকেনো কি কৰি আছে আমি বুঢ়া মানুহ কিনে কি কৰিব পাৰোঁ মাটি বাৰী কিনি ঠিক কৰি নগ'লে কেনেকৈ হ'ব আপুনি গ'ল বুলি কেলে কৈছিলে গৈছিলে নহয় আপুনি কি কৈছিলে আপুনি দেখোন গৈছিলে গৈছিলো 40 কিলোমিটাৰ স্পীডত ফালে 40 কিলোমিটাৰ গৈ আছো ৰ'ব ৰাস্তা বেয়া নি ৰাস্তা বেয়া নহয় আজিকালি চৰকাৰে বেছি স্পীডত গাড়ী চলাবলৈ মানা কৰিছে গৈ আছো এনেতে স্বৰ্গৰ পৰা ইন্দ্ৰ দেৱতা নামি এতিয়াতো স্বৰ্গলৈ যাব নোৱাৰো অসম চৰকাৰে এখন সুন্দৰ অভিলাষী আঁচনি মিছন বসুন্ধৰা প্ৰৱৰ্তন কৰিছে মিছন বসুন্ধৰা এই আঁচনিৰ দ্বাৰাই আপোনালোকৰ মাটি বাৰীৰ যত সমস্যা আছে
সেইবোৰ সহজে আপোনালোকৰ মোবাইলৰ দ্বাৰাই সমাধান কৰিব পাৰি ইন্দ্ৰনগৰাই কৰে যা তই গৈ ৰাইজক এই সুৰপাত্ৰ দে গৈ তেতিয়াহে তই স্বৰ্গলৈ আহিব পাৰিবি এটা কথা হ'ল নহয় তাৰমানে এতিয়া মাটি বাৰীৰ কাৰণে অফিচলৈ অহা যোৱা কৰিব নালাগে নালাগে মোবাইলত অনলাইন তোমাৰ এইটো মোবাইলটো আছে নহয় মোবাইলত এই বসুন্ধৰা এপ নামৰ এটা এপছ আছে এই এপটোত টিপিলে তোমালোকৰ মাটি বাৰীৰ সমস্যা সকলো সমস্যা নিমিষতে তাৰমানে এতিয়াহে মিছন বসুন্ধৰা কি সেইটো কাম কৰিলে আপোনাক সেই অফিচলৈ গৈ দালাল ধৰিব নালাগে দালাল ধৰিব নালাগে দালাল নাইকিয়া কৰিব লাগে কি নহ'ব ভাল খবৰ দেই আমাৰ দেউৰাম নে কোনো এজন দেউৰাম যথা মূৰ্খ দেউৰামটো ৰাজু ককাৰ আজু ককা থাকিলে কি হ'ব আজু ককা হ'লে নহ'ব নহয় তেওঁৰ নামতহে মাতি আছে তোৰ নামত নাই নহয় হেল্ল' তুমি কেনেকৈ গম পালা মণ্ডলে ক'লে নহ'ব নহয় দেউৰামৰ নামতহে মাতি আছে তোৰ নামত মাতি নাই মোৰ নামতো হ'ব তোৰ নামত কেনেকৈ হ'ব অতি সহজে হ'ব এই বসুন্ধৰা আঁচনিয়ে এইটো সুবিধা আমাৰ সৰ্বসাধাৰণ ৰাইজক দিছে মানে তেওঁৰ নাম তোৰ নামলৈ আহি যাব মোৰ ৰাজু ককাৰৰ নামজাৰি নাম মোৰ নামলৈ সহজতে আহিব মিছন বসুন্ধৰা মিছন বসুন্ধৰা হেল্ল' আহি যাব বুলিছে মই লোনটো পাম তেতিয়া ক'লে ব্যৱসায় কৰিম তুমি চিন্তা নকৰিবা মই তোমাকে আনিম মানে এতিয়া মোবাইল নম্বৰ দিলে হ'ব মোবাইল নম্বৰ তোৰতো দিলে হ'ব তোৰ মোবাইল নম্বৰটো দি দিব লাগিব দিলে সকলো খবৰ তোৰ মোবাইললৈ আহি থাকিব মোবাইল আহিলে ভালে কথা কথা এটা নহয় মই সেই অৱশ্যে গোটাটোৰ মাটি এডোখৰ লৈ আপোনাৰ ৰেজিষ্টাৰ দলিল কৈ এতিয়া সেইডোখৰ মোৰ নিজৰ নামলৈ নাম যাই হ'বনে নহয় সেই ৰেজিষ্টাৰ দলিলখন আছে নহয় আছে সেইখনে তোমাৰ নামজাৰি তোমাৰ নামত হৈ যাব অতি সহজে মোবাইল টিপিলে মোবাইল টিপিলে তোমাৰ মোবাইলত টিপিলে হ'ব মোৰ মোবাইল নাই ল'ৰা মোবাইল আছে ল'ৰা মোবাইল হ'ব ভাল খবৰ দেই মোক কওকচোন মানে মোৰ একচনা মাটি অকণমান আছে এতিয়া ম্যাদী পতা হ'বনে হ'ব মিছন বসুন্ধৰাৰ উদ্দেশ্য এইটোৱেই আৰু হেৰি প্ৰিমিয়াম দিব লাগিব নেকি প্ৰিমিয়াম নালাগে টকাও দিব নালাগে তাকেতো আৰু কি হেৰি নহয় বাৰু মই আমাৰ পথাৰ মাটিখিনি এতিয়া বাৰী মাটি কৰিব লাগিব সেইখিনি কৰিলেহে হ'ব মানে পথাৰ মাটি বাৰী মাটি মানে শ্ৰেণী বিভাগ এই পথাৰৰ মাটি বাৰীলে পৰিৱৰ্তন কৰিবৰ কাৰণে এই বসুন্ধৰা আঁচনিত নানা সুবিধা আছে সেই সুবিধা লৈ আমি সেই বাৰীৰ মাটি পথাৰৰ মাটি বাৰীলে শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰিম মোৰ আই ঘৰত যে মাটিখিনি আছে এই ভাগ কৰি ভনীয়ে কৈছে মোকো এভাগ দিওঁ এই বসুন্ধৰাতে হ'বনে কামটো মিছন বসুন্ধৰা মিছন নিৰতে কৰিব পাৰা নাম জাৰি পতা শুনা সভা কত মিছন বসুন্ধৰা মোবাইলতে আছে তোমাৰ সকলো কিন্তু এটা কথা কি কথা এই মিছন বসুন্ধৰা আঁচনি আবেদনৰ শেষ তাৰিখ 30 নৱেম্বৰ সকলোকে কৈ দিয়ক 30 নৱেম্বৰ এই বসুন্ধৰা আঁচনি মিছন বসুন্ধৰা আঁচনি আবেদনৰ শেষ তাৰিখ 30 নৱেম্বৰ সেই মই অকণমান অলপ ঘৰ ধৰ দেই মই আহিছোঁ দেই আহিছোঁ দেই বল